নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে চৰণীয়া চাৰ্ট এণ্ড এডুকেয়াৰ চেনেল। যোৱা 30 এপ্ৰিল 2023 হৈ যোৱা স্পেচিয়েল টেটৰ মেমৰি বেচিছত যোগগুত কৰা LP লেভেলৰ অসমীয়া বিষয়ৰ মোৰ হাতত পৰা 18টা প্ৰশ্ন উত্তৰৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ লৈছোঁ। যদিও 18টা বুলি কৈছোঁ, হয়তো এই প্ৰশ্ন উত্তৰবোৰৰ মাজত ইউপিৰ অসমীয়াৰ প্ৰশ্ন উত্তৰ সংমিশ্ৰিত হৈ থাকিব পাৰে, আপোনালোকে চাই ল'ব। গতিকে আহক আমি চাওঁ প্ৰশ্ন উত্তৰবোৰ। কুৱেশ্যন নম্বৰ 1, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? উত্তৰ হ'ব অসম সাহিত্য সভাই। কুৱেশ্যন নম্বৰ 2, তেতন তামুলীৰ কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱাই। কুৱেশ্যন নম্বৰ 3, এটা শব্দত প্ৰকাশ কৰা একে মাকৰ সন্তান। উত্তৰ হ'ব সহদৰ। কুৱেশ্যন নম্বৰ 4, ৰৰৈয়া শব্দৰ অৰ্থ কি? উত্তৰ হ'ব নদন বদন। কুৱেশ্যন নম্বৰ 5, ললাট শব্দৰ অৰ্থ কি? উত্তৰ হ'ব ভাগ্য। কুৱেশ্যন নম্বৰ 6, ভৱানন্দ পাঠক কাৰ ছদ্মনাম? উত্তৰ হ'ব বাণীকান্ত কাকতিৰ। কুৱেশ্যন নম্বৰ 7, জোনাকীৰ প্ৰথমজন সম্পাদক আছিল? উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 8, অসমীয়া ভাষাৰ বিষয়ে মন্তব্য কৰা ব্যক্তিগৰাকী কোন আছিল? উত্তৰ হ'ব হিউৱেন চাং। কুৱেশ্যন নম্বৰ 9, তলৰ কোনজন জোনাকীৰ ত্ৰিমূৰ্তিৰ লগত জড়িত? উত্তৰ হ'ব হেমচন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 10, অসমীয়া ভাষাৰ ইতিহাস গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ হ'ব ৰমেশ পাঠক। কুৱেশ্যন নম্বৰ 11, ইয়াৰুইংগম উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকী কোন আছিল? উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 12, তলৰ শুদ্ধটো নিৰ্ণয় কৰা। ডাব যোগ অনল সমান? উত্তৰ হ'ব দাবানল। কুৱেশ্যন নম্বৰ 13, শুদ্ধ সন্ধিটো নিৰ্ণয় কৰা। গম যোগ তব্য সমান? উত্তৰ হ'ব গন্তব্য। কুৱেশ্যন নম্বৰ 14, কথাগীতাৰ কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব ভট্টদেৱে ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 15, বিহুগুটি ছদ্মনামেৰে সাহিত্য ৰচনা কৰা সাহিত্যিকজন কোন আছিল? উত্তৰ হ'ব বেণুধৰ শৰ্মা। কুৱেশ্যন নম্বৰ 16, তাৱৈ শব্দৰ বিপৰীত লিংগবাচক শব্দ হৈছে? উত্তৰ হ'ব আমৈ। কুৱেশ্যন নম্বৰ 17, কৃপাবৰ বৰুৱাৰ উইল প্ৰবন্ধটিত লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱহাৰ কৰা নামটো হৈছে? উত্তৰ হ'ব শ্ৰী কৃপাবৰ বৰবৰুৱা। কুৱেশ্যন নম্বৰ 18 তথা লাষ্ট কুৱেশ্যন, অসমীয়া লিপি কোনটো লিপিৰ পৰা উদ্ভৱ হৈছে? উত্তৰ হ'ব ব্ৰাহ্মী লিপিৰ পৰা। ধন্যবাদ।